নমস্কাৰ, মোৰ নাম জেছমিন আহমেদ। মই নগাঁৱৰ NGO আকিঞ্চনৰ আণ্ডাৰত TI প্ৰজেক্ট কৰি আছোঁ 2008 পৰা। যেতিয়া 2008 পৰা প্ৰজেক্ট কৰিছিলোঁ তেতিয়া আছিলে কিছুমান টাৰ্গেটেড পিপুলৰ লগত আমি কাম কৰিব লাগে। তাৰ ভিতৰত এতিয়া 2008ত যিটো মানে HIV ৰেট আছিলে নগাঁৱত, এতিয়া লাষ্ট 5 ইয়াৰ্ছৰ পৰা বহুত বেছি ডিটেক্ট হোৱা দেখা গৈছে। বিশেষকৈ IDUখিনি বহুত বেছিকৈ নগাঁৱত ইনজেক্ট কৰা, মেইনলি ইনজেক্ট কৰা ল'ৰা বহুত ওলাইছে। তেওঁলোকৰ এজ 25ৰ তলৰ এজৰ। আমি লাষ্ট 12 ইয়াৰ্ছৰো ল'ৰা পাইছিলোঁ ডিটেক্ট হৈছিলে। গতিকে নগাঁওখনত ইমান বেছি হোৱাৰ কাৰণে ইণ্টিগ্ৰেটেড হেল্থ কেম্প কিছুমান ষ্টাৰ্ট হৈছে যোৱা মাহৰ পৰা। সেই কেম্পত মানে আমি যিখিনি এক্সপেক্ট কৰিছোঁ তাতকৈ বহুত বেছি ডিটেক্ট হৈছে। বিশেষকৈ কিছুমান অঞ্চল আছে নগাঁৱত, ধিংগেট, মুল্লাপট্টি, তাৰপিছত আমিনপট্টি, এনেকুৱা মৰহমপুৰ, এনেকুৱাবিলাক জেগাত আমি বহুত বেছি মানে আমি কৰাতকৈ বহুত বেছিকৈ ওলাইছে, ডিটেক্ট হৈছে। তেওঁলোকক আকৌ আমি গোটেই ইণ্টিগ্ৰেটেড হেল্থ কেম্পৰ জৰিয়তে অকল HIV নহয়, তাৰ লগত হেপাটাইটিছ B, হেপাটাইটিছ C, ব্লাড প্ৰেছাৰ, চুগাৰ, তাৰপিছত TB গোটেইখিনি স্ক্ৰিনিং তাতে হয়। তাৰপিছতে স্ক্ৰিনিং হোৱাৰ পিছত আকৌ তাতেই হৈ পেলাই আমি কনফাৰ্ম কৰি পেলাই তাতেই ART দিয়াৰ ব্যৱস্থা এটা আৰম্ভ হৈছে। লাষ্ট এমাহটি হৈ গ'ল, আকৌ অনাগত আৰু কেইমাহমান বোধ কৰোঁ চলিব। গতিকে আমাৰ NGO থ্ৰুদি, আমাৰ TI থ্ৰুদি আসাম গভৰ্ণমেণ্ট, আসাম এইডছ কণ্ট্ৰল ছ'চাইটি আৰু নেকৈ বহুত ভাল পদক্ষেপ লৈছে। গতিকে মই আহ্বান জনাইছোঁ নগাঁওবাসীক, অনাগত দিনত যিখিনি কেম্প হ'ব গোটেইখিনি ৰাইজে যেন আহি পেলাই সকলোকে সহযোগ কৰে আৰু এনেকুৱা HIV হোৱা মানুহখিনিক ডিটেক্ট কৰিবলৈ আমাক সহযোগ